Guys, welcome to মোৰ চেনেল প্ৰণৱ প্ৰিন্স কাশ্যপ অফিচিয়েল। আজি ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ ভিডিঅ' হ'বলৈ গৈ আছে। এতিয়া আছোঁ মই ৰুমত। চ' এতিয়া বাজিছে টাইম হৈছে, আপোনালোকক মই দেখাই দিছোঁ। এতিয়া টাইম চাওক 7টা বাজি গ'ল। এতিয়া টাইম 7টা বাজি গুচি গ'ল। তো এতিয়া মই ৰুমত আছোঁ, অকণমান বৰ খাই আছোঁ। তো আপোনালোক আজি কৃষ্ণ জন্মাষ্টমী। চ' আপোনালোক সকলোকে জন্মাষ্টমীৰ শুভকামনা জনাই আজি ব্লগটো আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ হ'ব গৈ আছে। তো ভিডিঅ'টো শেষলৈ চাব। যদি মোৰ চেনেলটো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিবলৈ নাপাহৰিব আপডেটসমূহৰ বাবে। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ফ্ৰেণ্ডছ, মই কোৱাৰ দৰে আছোঁ মই এতিয়া ৰুমত। তো মোৰ লগত আছে এইখন দেখিছেনে? এইখন মোৰ হাৰমনিয়াম। চ' এই হাৰমনিয়ামখন মই এতিয়া বজাই কিনে প্ৰেক্টিচ কৰিম, কাৰণ মই আজি কৃষ্ণ জন্মাষ্টমীতো অলপমান গান চান গাব লাগে। তো অলপমান গান চান গাম মই এইখনৰ লগত। এইখন দেখিছেনে? এইখন মোৰ হাৰমনিয়াম। চ' এইখনৰ লগত মই আজি গান গাম। তো আপোনালোকে শেষলৈ চাব দেই, কিন্তু স্কিপ নকৰিব। তেতিয়াহ'লে আপোনাক ধুনীয়া ধুনীয়া গান শুনাই মই গৈ আছোঁ এই হাৰমনিয়ামখন বজাই। তো তেতিয়াহ'লে কি কৰিব আৰু, তেতিয়াহ'লে বলক আৰম্ভ কৰোঁ আৰু গান গোৱা নে কি কয়? তো চাই থাকিব। হে ফ্ৰেণ্ডছ, মই গান গাম ন। এতিয়া মোবাইলটো ক'ৰবাত থৈ ল'ব লাগিব। তেতিয়া থোৱাৰ কাৰণে মই এটা বস্তু ৰাখিছোঁ। এই কাপটো দেখিছেনে? এই কাপটো এইটোত মই ইয়াতে থৈছোঁ। ইয়াতে মই মোবাইলটো থৈ কিনে তাৰপিছত ইয়াতে বহি মই গান গোৱা আৰম্ভ কৰিম। তো এতিয়া থৈ ল'লোঁ মই মোবাইলটো এনেকৈ। চ' এনেকৈ থৈ ল'লোঁ আৰু ইয়াতে মই বহি ল'লোঁ। তো তেতিয়াহ'লে আৰম্ভ কৰোঁ আমি গান গোৱা। চ' বলক আৰু তো গান গাম। প্ৰথমতে গাই আছোঁ মই, যিহেতু আজি কৃষ্ণ জন্মাষ্টমী, তেতিয়া সেইকাৰণে মই গাম কৃষ্ণৰে অলপমান গান গাই দিওঁ আৰু ভগৱান কৃষ্ণ। তো আৰম্ভ কৰোঁ তেতিয়াহ'লে। কৃষ্ণ জন্ম হোৱা শুনি আহিলে নাৰদ মুনি। চাৰি মুখে ব্ৰহ্মাই পৰে হৰ আহে বৃষভতে, সতী আহে পুষ্পৰথে, বসুমতী কৰে সেই নাভিছে। ফ্ৰেণ্ডছ, বহুত তলত গাই আছোঁ, অলপমান ওপৰত গাব লাগিব। চ' তেতিয়াই ভাল লাগিব গাই। হে কৃষ্ণ জন্ম হোৱা শুনি, ভাল লাগিছেনে এতিয়া শুনি? আহিলে নাৰদ মুনি, চাৰি মুখে ব্ৰহ্মাই পঢ়ে হৰ আহে বৃষভতে, সতী আহে পুষ্পৰথে, বসুমতী কৰে হি নাভিছে। বসুমতী কৰে হি নাভিছে। তো কেনে লাগিল গানটো শুনি? ওপৰত গোৱাৰ কাৰণে অলপ ভাল লাগিছে, মাতটো অলপ লাউড হৈছে। তো এতিয়া মই বেলেগ এটা গান গাম। ফ্ৰেণ্ডছ, আপোনালোকে বাৰু কেনেকুৱা পাইছে মোৰ গানবিলাক শুনি? তো মই এতিয়া বেলেগ এটা গান গাবলৈ গৈ আছোঁ। তো এতিয়া মই কি গাম? অকণমান লোকগীত গাই দিওঁ, ভাল লাগিব হয়নে? আজি এটা পৰিৱেশ এটা হৈ আছে, লোকগীত গাই দিওঁ অলপমান।
পক্ষী রয়া যাহারে ও পক্ষী রয়া যারে হে পক্ষী রয়া যারে ও আমার শীতের কথা কয়া যা রে পক্ষী রয়া যা রে পক্ষী রয়া যা রে ও পক্ষী রয়া যাহারে ও পক্ষী রয়া যারে পক্ষী রয়া যারে আমার শীতের কথা কয়া যারে পক্ষী রয়া যারে পক্ষী রয়া যারে ও খেতেলি পর্বতৰ মাজে হে ও মোৰ পক্ষীৰাজৰ পাহাৰ আর হেতেলি পর্বতৰ মাজে হে ও মোৰ পক্ষীৰাজৰ পাহাৰ ও ডাল দুল ভাঙি গেল মোৰ বৃক্ষ রইলা সখী রয়া যাহারে ও পক্ষী রয়া যারে হে পক্ষী রয়া যারে আমার শীতের কথা কয়া যা রে পক্ষী রয়া যা রে পক্ষী রয়া যা রে দেহরা রে দেহরা রে দেহরা রে দেহরা ও আন্না গখুন নানো মানে নুকি আন্না গখুন নানো মানে নুকি আন্না গখুন মানো মানে মই তোমাক ভাল পাওঁ জানানে ভাল লাগিছে যদি মনে খাইছে যদি কইনো কইনি দিয়া কিয় আন্না গখুন মানো মানে উধনিয়া কই খুপা কই দিলু নে বান্ধিবা রাতি রাতি টোপনি নাহে রাতি টোপনি নাহিলে উজাগরে থাকিলে মৰম হেনু বেছি কৈ বাঢ়ে ই কাঠি এপৰলৈ মোৰ ৰাতি মই লিখিলো তোমাৰে নাম আঙুলি মোৰ কাটি নজনাকে আন্না গখুন নানো মানে নুকি আন্না গখুন নানো মানে নুকি Thank you for watching my video. যদি নতুনকৈ হৈছে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনে পেলাই শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত আৰু মোৰ ব্লগবোৰ চাবলৈ হ'লে আপোনালোকে মোৰ বেল আইকনটো টান টানকৈ বজাই দিব লাগিব তো আজিলৈ বাই বাই